হেল্ল' গাইজ নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ মিটি চোলাৰ আৰু এটা অন্য ভিডিঅ'লৈ বৰ্তমান মই আছোঁ আমাৰ ককাহঁতৰ ঘৰত এইফালে ককাহঁতৰ ঘৰ এইখন হয় নেকি ককাই বোলে ককা উঠাই দিছে ককা এতিয়া আমি ককা বুলি মাতিব নহয় আজিৰ পৰা ককা নহয় ককা নহয় আজিৰ পৰা ককা হৈছে এতিয়া বৰ্তমান আমাৰ বৰ্তা সকলোৰে বৰ্তা চবেই বৰ্তা বুলিয়ে ক'ব লাগিব ককা বুলি কোনো মাতিব নোৱাৰিব নে কি কয় ককা কালি কেইটা আহিছে গম পাইছা কেইটা আহিছিলে সন্ধিয়া সময়ত দুটা তো যোৱাকালি কেইজনমান আহিছিলে মানে আমাৰ বৰ্তাৰ ওচৰলৈ তো বৰ্তা এতিয়া বৰ্তা বুলি মাতিম ন ককা বুলি নামাতো আজিৰ পৰা সকলোকে কৈ দিম ৰাইজে সকলোকে কৈ দিম এতিয়া ককা নহয় আৰু কালি কৈ দিছোঁ মই খালি কৈছে ন ৰাজাকো কৈ দিয়া আছে অঁ আজি মেডিকেলত এই আমাৰ যে হস্পিটেল এই হস্পিটেল ভিডিঅ' কৰিছোঁ নাৰ্ছ চাৰিজনীকো শিকাই দিছোঁ ককা নহয় বৰ্তা বুলি চাউণ্ড কৰিবা এতিয়া বৰ্তা বুলি সম্ভাষণ কৰিবা ককা বুলি মাতিলে আপুনি কিয় বেয়া পায় কি ককা বুলি মাতিলে কিয় বেয়া পায় ককা হ'বলৈ কেলে ভাইৰেল হ'ব পাৰে হাত ককা ক'ত থাকিব দাদা হা বিচনাত অঁ ককা বিচনাত থাকিব ন এতিয়া ঘূৰি থাকিব পাৰিছে যেতিয়া বিন্দাছ তো বৰ্তা ককা কোনটো আমাৰ কেলা এইবিলাকৰ বেন ককা কোনটো কোনজনক কয় ককা বুলি কয় কাক কয় ক'ব পাৰে সম্বন্ধত পৰিলে ডেকাও ককা হ'ব হয়তো কাইলৈ সম্বন্ধত পৰিলে তুমিও ককা হ'ব পাৰা হয়তো তোমাকো মাতিব পাৰে ককা সেইটো অভিযোগ নাই কিন্তু কথা আছে বহুত হয়নে এতিয়া এইবিলাক বাদ দিয়ক ৰাজা দা ঘৰৰ পৰা ভালে ভালে আহিলেগৈ আৰে কেনেকুৱা লাগিলে তাত কওক বাহ অসীম গ'ল নহয় অসীমক সুধিবা কেনেকুৱা পালে আপোনাৰ কেনেকুৱা লাগিলে আপোনাৰতো কওক মই বৈকুণ্ঠ খাওঁতে গৰম পানী ভৰি ধুবলৈ গৰম পানী মোৰ মায়ে মোৰ আইজনীয়ে মানে ৰাজাদাৰ বৌ খাওঁতে গৰম পানী গা ধুওঁতে গৰম পানী সন্ধিয়া ভৰি ধুবলৈ গৰম পানী ৰাতিপুৱা শুই উঠি মুখ চুখ ধুই চাহ খোৱাৰ আগত এক গিলাচ গৰম গাখীৰ সত্য একেবাৰে ফাঁকি দিয়া নাই মই বৌ আপোনাক কি বুলি মাতিছে ককা মাতিছে নে বৰ্তা মাতিছে বাবা বুলি মাতিছে আৰু ৰাজাদাই পিতাই পিতাই বুলি মাতে পিতাই মায়ে বাবা বুলি মাতে বাবা অহা দিনাখন কান্দি দিছে তাই যিদিনা ৰাজাই মোক গৃহত থৈ গৈছে গোবা মাৰি ধৰি হুককৈ কান্দি কৈছে আপোনাক 10 দিন ৰেহাই দিছোঁ 10 দিন ছুটি দিছোঁ আকৌ পুনৰ আপুনি এবাৰ আপুনি মই যাম একেবাৰে আমি হেৰি মাজুলীত কিবা আছে নহয় ৰাস আছে নহয় একেবাৰে আমি ইয়াৰ পৰা চিধা ৰাজাদাৰ ঘৰত যাম তো ৰাজাদাৰ ঘৰৰ পৰা আমি কেইটা একেবাৰে ৰাজাদাৰ লগত কেনেকৈ নোৱাৰোঁগৈ আপোনাক মই আনিব যাম বুলি কৈছিলোঁ নে নাই তাৰপিছত আগদিনাখনি ৰাজাদাই নিজে নিজে মোক ক'লে নে নাই আহিব নালাগে মই গৈ আছোঁ ক'লে নে নাই মই কথা দিয়া মতে মই ফোন কৰি মিলাই থৈছিলোঁ নে নাই আমি ভাবিলোঁ আলোচনা কৰিলোঁ ইপিনে ৰাজা অহা কথা আছিলে তাৰমানে নাৰায়ণপুৰত কোনোবা এজন তেওঁৰ বন্ধুৱে মোৰ ফোন কওক তাৰপৰা কোনোবা বন্ধুৱে কৈছে তাৰমানে টেইলাৰ ৰিপৰ্টিং কৰিছে টেইলাৰ এনেই ৰাজাদাই এনেই একো পৰিচান কৰা নাই আপোনাক ৰাজাদাৰ ঘৰত কোনো পৰিচান কৰা নাই পাব্লিকৰ ৰিয়েকশ্যন কেনেকুৱা তাত পাব্লিকে বাবা চব খেৰা ওলাই গ'লে এনেকুৱা পৰা ধৰি জীয়াৰী বোৱাৰীৰ পৰা ধৰি আই মাতৃলৈকে আমাৰ ভতিজাবিলাক ল'ৰাবিলাকৰ সৈতে গোটেই খেৰাও আমি ভিডিঅ' কৰিছোঁ নহয় তাত পাইছা নাই এই চাইছোঁতো মই চাই পিনেহে কৈ আছোঁ আপোনাক বাকী ৰ'বচোন বাকী আপুনি তাতো গৈ তন্ত কৰিছেগৈ নেকি আকৌ সেইজনৰ যে সেৱা লৈ আপোনাক যে কিবা কিবি বিচাৰি আছিলে মানে মাল চাব লৈ গৈছে আপুনি তাতো কিবা কিবি কৰিলেগৈ নেকি আকৌ সোমনখিৰি চাউদৰা সোমনখিৰি চাইছা নাই চাইছোঁ শুনিছা নাই শুনিছোঁতো বেয়া দিছোঁ এই মজা গৈ পাই গ'ল কেলা কোন ভিডিঅ'টো কেতিয়াবা আহিলে দিল্লী এই কুকুৰহঁতৰ ওচৰলৈ পাই গ'ল ছোটো ভাই বিহাৰী গ'লে ৰাজাদাই আপুনি যে MLA খেলা কথাটো ৰাজাদাই কি ক'লে আপুনি যে MLA খেলিলে ৰাজাদাই কি ক'লে তো ককাৰ মুখেদি নিজে আপোনালোকে শুনিলে ককাই কেনেকুৱা কিমান বৈকুণ্ঠপুৰী বুলি কৈছে ৰাজাদাই ঘৰত ইমানে ভাল পাই আহিছে ককা কোন ছোৱালীজনী অহা নাই
এনেকুৱাই ভাল লাগিছে বুলি কৈছে মানে বৈকুণ্ঠতে আছে যেনিবা আহোঁতে বোলে বৌয়ে কান্দি দিছে ৰাজদাও পূৰা একদম মানে ইম'চনেল হৈ পৰিছে তো ককাই তাকে কৈ অকণমান দুখ কৰিছে আৰু ভাল লাগিছে তো এতিয়া ফাইনেলি আমি ককাক লৈ যাবলৈ আহিছোঁ মই ঘৰলৈ লৈ যাম এতিয়া তো ককা তাতে থাকিব তাৰপিছত পাই থাকিব ভিডিঅ' আপোনালোকে আৰামছে ভিডিঅ' পাই থাকিব ভাল ভাল ভিডিঅ' চাই থাকিব খালি ভিডিঅ' স্কিপ নকৰিবা আপোনালোকে আৰু মোৰ চেনেলটো বহুতে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'খিনি চাই লাইকটো কৰে কমেণ্টটো নকৰে বাৰু বাদ দিয়ক লাইকটো কমচে কম কৰি দিব আৰু চেনেলটো বহুতে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ৰাখিব তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ' পাই থাকিব আগলৈ আৰু ককাৰ লগতে বহুত ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিব আপোনালোকে চাগে ককাক বেয়া পায় সেইকাৰণে মোক কমেণ্ট নজনাই লাইকো নকৰে চাগৈ সম্ভৱ আৰু এইফালে ককাৰ ঘৰ ফাইনেলি কমপ্লিট হোৱাৰ পক্ষত সেয়া কমপ্লিট হৈ আছে আৰু অ' ককা টিং ক'ত আনিলে চাওঁ টিং উঠাচোন চাওঁ একেবাৰে দামী টিং দেখোন ককা মজা সেয়া ককাৰ টিং একে হাই ফাই টিং লৈ আহিলে অ' ককা টিংখিনি আনোতে মনটো কেনেকুৱা লাগিছে মজা নে এইফালে ককাৰ নাতিনৰ নামটো কৈ দিয়া চুমি তাই অকণমান লাজ কৰি আছে হে ককা গালি নিদিব গালি নিদিব এই নক'ব নাপায় সৰু ছোৱালী নহয় জানো এই সৰুটো হ'ব নাপায় নক'ব একো নাই নাপায় ছোৱালী স্কুল গৈ আছে ন হ'ব একো নাই হয়তো হয়তো এই ঘৰটো ধুনীয়া হৈ গ'ল ঘৰ এতিয়া একদম ঘৰ বিন্দাছ হৈ গ'ল ককা মনটো এতিয়া ভাল লাগি আছে ন অলপ চলপ তো ককাক এতিয়া ককা ওলাই হৈ গ'ল ককাক লৈ যাওঁ ককা গামোচাখন চেঞ্জ কৰি লওক এইটো কি ৰাজাদাই দিছে বেগটো এই বেগটো মোৰ মায়ে দিছে ৰাজাদাই বৌয়ে এই মজা ভাল লাগিছে এইটো লেটাৰ বেগ ভাল লাগিছে অ' ককা আমাৰ ভিডিঅ'বিলাক চাই মানুহে বেয়া পায় নেকি এবাৰ সোধক কওকচোন কিহৰ কাৰণে কিবা বেয়া পায় চাগে আমি কি বেয়া ভিডিঅ' বনাওঁ নেকি ককা জ্ঞানীজনে ভাল পায় যি জ্ঞানী মানি যাৰ অভিজ্ঞতা আছে যাৰ চিন্তা ধাৰণা আছে যি সভ্যতা যি ভাল মানুহ তেওঁলোকে ভাল পায় এই গুণ্ডা জগাবাদী কিছুমানে কেলা বেয়া পায় হয়তো মূৰ্খ কিছুমানে বেয়া পায় যিসকল জ্ঞানী মানি যিসকলে এটেক কৰিব পাৰে বুৰঞ্জী কৰিব পাৰে যিসকলে চিন্তা ধাৰণা কৰিব পাৰে সেইসকলে খুব ভাল পায় এই মূৰ্খ কিছুমান আছে হিংসকি নিজকে নিজে বৰ বুজোৱা গুণ্ডাবাজি দেখাই সেই সোপাই বেয়া পায় হ'লনে বাদ দিয়ক লোকৰ কথা বাদ দিয়ক ন আমি আমাৰ কাম কৰি গৈ দেখিম বাছ